Ê, sẵn tay con đây. Làm cả lao dưới. আজি কিন্তু তোৰ ককাই আহিছে দেই বেছি নাখাবি গোন্ধ পাব আদা কা সোনকালে গোন্ধ নাইকিয়া হৈ যাব চিন্তা কৰিব নালাগে বুজিছ কি মই দেউতাৰ লগত একেলগে খাওঁ হে তোক কি লাগে আহিছে ন আনিছে নেকি নতুন খাম্বা আনিছে তই চিন্তা কৰিব নালাগে ঐ তই সঁচাই দাদাৰ লগত একেলগে খাওঁ নে তই কিয় টেনচন ল এইটো খা তই সদায় একেলগে খাওঁ তাই ভাজিব হ'ল সঁচাইতো উই দাদা হেল্ল' হেল্ল' ক'ত আছা মই পথাৰত আছো ক'ত পথাৰত মইতো পথাৰতে আছো এই বৰভগতী পথাৰত হাতী খেদি হাতী খেদিব গৈছা হেৰি কি মায়ে যে কৈ আছে তুমি ঘৰতে নাথাকা বোলে সন্ধিয়া হ'লে ওলাই যোৱা ক'তনো মই 10টা বজা মায়ে এনেই কৈছে মই সদায় 8টা বজাতে যাওঁ ৰাতি 10টাত সোমালে আৰু মায়ে তোমাক ভাত দিবলৈ আশা চাই থাকিব নেকি এই বুঢ়ী মানুহজন মায়ে কথা মিছা মই গৈ আছো ৰ 8টা বজাতে যাম ৰ ঠিক আছে ৰ মৃদুল মই তোক কৈ আছো যে ব্ৰইলাৰ ফাৰ্ম এখন খোলো তই কোনো কাণ নিদিয় মানে তই ফাৰ্ম খুলিবি আৰে ভাইটিদাৰ ল'ৰাটো চাচোন কিমান উন্নতি তাৰ ফাৰ্ম কৰি সি 2খনকে গাড়ী কিনিছে আমি ইয়াত আড্ডা মাৰি আছো আমাৰটোতো তই আড্ডাৰ কথা কৈছো আমাৰ নিচিনা তাৰ মৰম আছে আমাৰ ইয়াত লগ আছে সি টাকাৰ লগ আছে জান ব্ৰইলাৰ গিটাৰ লগ আছে ইয়াতে আছে ৰ ঐ দাদা আকৌ মাৰিছে ৰ হেল্ল' ক'তা ঘৰত অহাই নাই যে এই ৰ হাতী ইমান সময় লাগে নে হাতী খেদিবলৈ হাতী আমি আছো যাম হাতী খেদি আছ ৰ কাটিলে এক্টিং বন্ধ হ'ব শুন তই মই থাকোঁতে তই কিয় চিন্তা কৰি আছ দাদা আহিলে যদিও দাদা ফোন কৰি আছে যদি ইয়ালৈ আহে এটা খাম্বা লৈ আহিব আমাৰ কাৰণে তই গম পাৱ নাই যদি হয় টেনচন ল'ব নালাগে মই আছো বুজিছা তই চিন্তা কিয় কৰি আছ দাদা মোৰ নিজৰ হয় নিজৰ দাদা তেজ থকা দাদা ফোন কৰিছে বুলি সি নহয় তাৰ মৰম এটা আছেতো তই কি জান মোলৈ দাদাই এটা খাম্বা লৈ আহে ছুটীত আহিলে খাম্বা মোকো দিবি অকণমান ভাগ মই দুদিনত শেষ কৰিব নোৱাৰো চাটনা দাদা বহুত খাইছ এনেকে খাই এনেকে টানি কোন এজন হাতী পহৰা